যে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অনলাইন মাধ্যমেৰে কিছুমান সেন্ট্ৰেলাইজ কাউন্সেলিং ক্লাसेस হ'ব। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ লাৰ্নাৰ্ছ বা ষ্টুডেণ্টসকলৰ কাৰণে ভাল খবৰ, কিয়নো এতিয়াৰ পৰা আপোনালোকে অনলাইন ক্লাছ কৰিব পাৰিব। আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে আপোনালোকৰ অনলাইন ক্লাছ কৰিব। আপোনালোকে অনলাইন ক্লাছত কেনেকৈ কৰিব, আপোনালোকক কি কৰিব লাগিব, এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে সকলোখিনি খুলি কৈছে, আহক ভিডিঅ'টো চাই লওক। যে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অনলাইন মাধ্যমেৰে কিছুমান সেন্ট্ৰেলাইজ কাউন্সেলিং ক্লাसेस হ'ব। অহা সপ্তাহৰ ভিতৰত আপোনালোকে আমাৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইটত সেই ৰুটিনখন পাব যে কোনবিলাক বিষয়ৰ ক্লাছ কেতিয়া হ'ব, আৰু সেই ৰুটিনখনৰ অনুসৰি আমাৰ সময় দিয়া থাকিব। আপোনালোকৰ যেতিয়া সুবিধা হয় সেই ক্লাছবিলাক জয়েন কৰিব পাৰিব। গতিকে আপোনালোকে অহা সপ্তাহৰ ভিতৰত আপোনালোকে ৰুটিন পাব। সেই ৰুটিনত আপোনালোকৰ এইখিনি কাউন্সেলিং ক্লাছৰ লগত ষ্টাডি চেণ্টাৰৰ কাউন্সেলিং ক্লাছৰ কোনো সম্পৰ্ক নাই। ষ্টাডি চেণ্টাৰৰ কাউন্সেলিং ক্লাছ দেওবাৰ বা অন্যান্য বাৰত তেওঁলোকে যেনেকৈ বিচাৰে কৰিব, ফিজিকেল মোডত, ফেচ টু ফেচ মোডত হ'ব। আৰু যদি ষ্টাডি চেণ্টাৰে অনলাইনো কৰে তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰে। কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে পোনপটীয়াভাৱে কিছু ক্লাছ কৰিব, আৰু সেইখনৰ ৰুটিন অহা সপ্তাহৰ ভিতৰত আমাৰ ডিন একাডেমিক অফিচৰ পৰা ৰিলিজ কৰিব। কোনে ক্লাছ কৰিব, কি বিষয়ত হ'ব, কোন সময়ত হ'ব, সেই ৰুটিনখন পাব। আৰু তাৰ যিটো লিংক, জয়েন কৰিব লগা যিটো লিংক, সেইটো আপোনালোকৰ মেণ্টৰিং গ্ৰুপ যিবিলাক হ'ব, ইতিমধ্যে লাহে লাহে মেণ্টৰিং গ্ৰুপবিলাক ক্ৰিয়েট কৰা হৈছে। সেই গ্ৰুপবিলাকৰ জৰিয়তে শ্বেয়াৰ কৰিব। সকলো বিষয়ৰ মেণ্টৰিং গ্ৰুপ কিছুমান হ'ব, হোৱাটছআপ মেণ্টৰিং গ্ৰুপ কিছুমান হ'ব। সেই হোৱাটছআপ গ্ৰুপবিলাকত আপোনালোকে তাৰ লিংকবিলাক পাব। নিৰ্দিষ্ট ডিচিপ্লিনৰ ফেকাল্টিয়ে তেওঁলোকৰ ক্লাছবিলাকৰ লিংক শ্বেয়াৰ কৰিব। আপোনালোকে সেই লিংকত জয়েন কৰি আমাৰ বিশ্ববিদ্যালয়ৰ পৰা দিয়া পোনপটীয়া যিবিলাক অনলাইন ক্লাছ, সেই ৰুটিন অনুসৰি আপোনালোকে জয়েন কৰিব পাৰিব। কেতিয়াবা আপুনি জয়েন কৰিব নোৱাৰিব পাৰে, কিন্তু আপোনালোকে সেই ক্লাছবিলাক জয়েন কৰিলে উপকৃত হ'ব বুলি আমি ভাবিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ নতুন নতুন আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু নতুন নতুন যি ধৰণৰ নটিফিকেশ্যন নিদিয়ে কিয় আমি আমাৰ চেনেলৰ জৰিয়তে জনাই দিওঁ। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এটা কথা জনাই দিওঁ যে যিকোনো ধৰণৰ নটিফিকেশ্যন বা আপডেট আহিলে এইটো চেনেলৰ জৰিয়তে আপোনালোকে জানিব পাৰিব।